আহিলে ভয় নাই আজি বাৰু আমাৰ জালত চাকৰি এটা লাগিব নাপায় এতিয়া মই গোটা হাতখন লৈ ঘৰলৈ উভতি যাওঁ তাকিও কৰিনো কি হ'ব আজি মোৰ যিহে অৱস্থা হ'ল কি হ'ল হেৰ' ইয়াৰ ওপৰতে মোৰ সেই মানুহজনী হেৰ' দাঁতখন লৈ হে ওলাইছিলোঁ হে আগফালে দিলে নহয় বোলো ঘূৰি চাই দেখোঁ তাই হাতত আকৌ গম পালোৱেই নহয় আজি মই কি গম পালোঁ কি গম পালোঁ মানে তাক মই ঘৰত গৈ শিক্ষা দিলোঁ জানো নাই এনেকুৱা শিক্ষা দিলোঁ জীৱনত তাই আৰু হৈ পাহৰি একেবাৰে তাই কাপোৰ ছটা বনাই মই যেনিবা কথাটা ক'লোৱে তই সেই বুলি মানুহজনীকে জগৰা কৰিবি মানুহজনীকে জগৰা কৰিবি তোক মই কৈছিলোঁ নাই সেইডোখৰ ঠাইত মাছ নাই তই সেইবোৰ আছে আছেকে নদী কৈছিলি কেলে সেই যোৱাকালি সেইফালে যে আহি থাকোঁতে যিহে চিৰিক 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 মাৰি আছে সেইবোৰ ভেচে কি নাই তিনিজনী মাইকী মানুহ এখন ঘৰ যেনেকৈ কম কমীয়া কৰি থাকে ইমান ভেচেলি মাছে এটা পুখুৰী সিঁচুৱাই হেল্ল' বয়সত ডাঙৰ হ'ব পাৰোঁ অজ্ঞানী হ'ব পাৰোঁ এই চকু দুটাই বহুত দেখিছোঁ সেইকাৰণে কওঁ বয়সক অকণমান সন্মান জনাব সেইদিনা এই মেমেৰা চুকৰ বলো যে মেমেৰা চুকৰ বলো কিয় তই চিনি পাওঁ নহয় বলো আকৌ মনত থৈ দিবি শুন বলোৰ লগততো মাছ মাৰিবলৈ গ'লো মেমেৰা মেমেৰা চুকত মাছ মাৰিব গ'লো তাত যে শিঙৰি জানতে আছে শিঙৰি জানতে মাছ মাৰিবলৈ গ'লো তোৰ তাত গৈ মাছ মাৰি মাছ নুঠেহে
মনটো শিকাই দিব পাৰি কিন্তু গুৰু দক্ষিণা লাগিব আৰু গুৰু দক্ষিণা তোৰ তামোল পাণ লাগিব আৰু ৰূপ লাগিব আধা আৰু ধনিয়া কাপোৰ এখন আমি যাওঁ এটা আমাক ধৰি আনিবই লাগিব